গুড মৰ্ণিং এভৰিৱান। দেখিছেনে মই আজি ৰাতিপুৱাই পানী দিবলৈ ধৰিছোঁ, কাৰণ বহুত দিনৰ পৰা বৰষুণ নাই। পৰিৱেশটো ইমান বেয়া হৈ গৈছে আৰু চাৰিওফালে ধূলিয়ে হৈ গৈছে। সেয়া মই পাইপডাল লগাই কৃত্ৰিমভাৱে পানী দিবলৈ আৰম্ভ কৰিছোঁ। আৰু এইকেইদিন ইমান বতৰ বেয়া, কি ক'ম আৰু বতাহ উবলি আছে আৰু ধূলিবিলাক ইমানকৈ উৰি ঘৰৰ ভিতৰত সোমায়। সেয়া মই পানী দিছোঁ আৰু কিন্তু পানী দিলে কি হ'ব, যিহেতু প্ৰকৃতি এনেকুৱা লাগিছে যে প্ৰকৃতিয়ে মানুহৰ ওপৰত ৰুষ্ট হৈছে। প্ৰকৃতি যেন এতিয়া বৰ্তমান ক্ৰোধত আছে এনেকুৱা লাগিছে। চাৰিওফালে এটা শুকান পৰিৱেশ। সেয়াই মই ভাবিলোঁ চোতালখনৰ লগতে ফুলকেইজোপাতো অলপ পানী দি দিওঁ। গতিকে আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাবচোন। আমাৰ ফালে একদম বতৰ বেয়া। দেখিছেনে, এইজোপা ইমান ধুনীয়াকৈ ফুলিছে। সেয়া মই কেইজোপাত অলপ পানী দিছোঁ, যাতে অলপ জীপাল হৈ যায়। এইকেইদিন বৰষুণৰ খুব প্ৰয়োজন হৈছে। বৰষুণ জানো কিয় দিয়া নাই, প্ৰকৃতিয়ে মানুহক যেন খং কৰিছে এনেকুৱা লাগিছে। তথাপিও দিছোঁ আৰু দিয়কচোন। আপোনালোকৰ ফালে বতৰ কেনেকুৱা কমেণ্ট কৰি জনাব। দেখিছেনে, মই গোটডালত পানী দি দিছোঁ। কিন্তু পানী দিলে কি হ'ব, অলপ পিছতে শুকাই যাব। তথাপিও দিছোঁ দিয়কচোন। আৰু এটা কথা কি জানেনে, এনেকৈ পানী দি থাকিবলৈ মন যায়, হয়নে?